বজাৰ আমাৰ পথাৰ আমাৰ এটা আচলতে মুখত ক'লে নহ'ব। আমি উৰিয়ান্তলী অঞ্চলৰ যুৱকে আমাৰ 1 নম্বৰ উৰিয়ান্তলী, 2 নম্বৰ উৰিয়ান্তলী, পদ্মবিল, ৰামপুখুৰী, বেদনাথ বস্তি, পূব ভঙামন্দিৰ এই অঞ্চলৰ প্ৰায় 180জন থলুৱা যুৱকে এইবাৰ প্ৰায় 1200 বিঘামান আপোনাৰ বড়ো খেতি কৰিছে। এতিয়া কথা হ'ল আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ঢেকীয়াজুলি সমষ্টিৰ মাননীয় বিধায়ক অশোক সিংগাল ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে এই পথাৰৰ মাজৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ এই অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা নাই। এই অঞ্চলত বিদ্যুতৰ আপোনাৰ পথাৰত বিদ্যুতৰ ব্যৱস্থা নাই। ময়ে প্ৰায় আপোনাৰ আধা কিলোমিটাৰ কাৰেণ্ট আপোনাৰ পথাৰলৈ বাঁহৰ খুঁটাত আনি পেলাই আপোনাৰ মই কৰিব লগা আছে। ইয়াত তেনেকৈ বহুতেই আৰু য'ত কাৰেণ্ট নাই তাত আপোনাৰ ডিজেলৰে চেলো ফিল্টাৰৰে খেতি কৰিব লগা হৈছে। উপযুক্ত সময়ত সাৰ নাপায়, উপযুক্ত সময়ত আপোনাৰ কঠীয়া নাপায়। গতিকে আমি এটা আহ্বান জনাব বিচাৰিছোঁ, এই অঞ্চলৰ এই যুৱকসকল, থলুৱা যুৱকসকল খেতি পথাৰলৈ ওলাই আহিছে আজি 2-3 বছৰৰ পৰা। গতিকে আমাক যদি চৰকাৰৰ ফালৰ পৰা যদি এইখিনি সা সুবিধা দিয়ে আৰু উপযুক্ত দাম যদি আমি পোৱাৰ ব্যৱস্থা কৰি দিয়ে, তেনেহ'লে আমাৰ এই অঞ্চলৰ যুৱকসকল আৰু উৎসাহেৰে আগবাঢ়ি যাব। আমাৰ নিজৰ পৈতৃক সম্পত্তি হিচাপে থকা এই আপোনাৰ পথাৰ নিজৰ ল'ৰাবিলাকে খেতি পথাৰলৈ ওলাই আহিছে। গতিকে আমি চৰকাৰৰ পৰা সেই সা সুবিধাখিনি আপোনালোকৰ জৰিয়তে বিচাৰিছোঁ। আৰু আপোনালোকে এই প্ৰখৰ ৰ'দত আমাৰ কৃষকসকলৰ খা খবৰ ল'বলৈ যে ধাননি পথাৰলৈ আপোনালোক আহিছে, আমি আপোনালোকলৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক সুবিধা লাগে, আপুনি দেখিব এই অঞ্চলৰ যুৱক আৰু দুপত দুপে খেতি কৰিবলৈ আগবাঢ়ি যাব।